এটা হয় এটো মানে একদম নমস্কাৰ পুনৰবাৰ জনাইছো স্বাগতম মোৰ নতুন এটি মিনি ব্লগলৈ ধেমাজি যাত্ৰাৰ তৃতীয় দিনেই চলি আছে কাৰণ সেই দিনাই আমি বহুতখিনি ঘূৰিছো বহুতখিনি ঠাই চাইছো আৰু একেবাৰে শেষত গলো টিপাম দেওখালী হিলছ চাবলৈ বুলি এখন টি এষ্টেট হয় আৰু একেবাৰে ওপৰত দুৰ্গামাৰ মন্দিৰ এটা আছে যেটো অতি মান্যতা ভৰা মন্দিৰ বুলি ধৰা হয় মন্দিৰ পাওগৈ মানে সানসেট হ'ব হৈছিল আৰু ওপৰৰ পৰা এই দৃশ্যটো চাবলৈ অতি মনোমোহা হৈছিল মন্দিৰৰ ওচৰতে কিবা নতুন কামৰ প্ৰস্তুতিও চলি আছে শুনামতে এই টিপাম টি এষ্টেটখনত প্ৰায় 1000তকৈ বেছি চিৰি আছে যিবোৰ সপোনক আধা কোলাত লৈ আধা খোজ কাঢ়াই এনেকৈ মই বগাইছো বাকিবোৰো অকমান লৈছে সেইবাবে উঠি যাওঁতে একো ভিডিঅ' কৰা হোৱা নাছিল আৰু দিনটো ঘূৰি ভাগৰো লাগিছিল বাৰু সেইবাবে আহোঁতেহে অকণমান ভিডিঅ' কৰি ৰখা হৈছিল এইখিনিতে আমাৰ সিদিনা যাত্ৰা শেষ হৈছিল কাৰণ বেলি লহি আছিল আৰু তাৰ পাছত আমি ধেমাজিলৈ বুলি পুনৰ উভতি গৈছিলোঁ আজিলৈ এৰিছোঁ তেন্তে বাই বাই